গাইজ, মই অৰ্চনা আৰু অৰ্চনা কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত আলু চপৰ ৰেচিপি এটা লৈ আনিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই ৰেচিপিটো ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। তেতিয়াহ'লে বলকচোন আলু চপনো আমি কেনেকৈ বনালোঁ, আলু চপ বনাবলৈ আমাক কি বস্তুৰ প্ৰয়োজন হ'ল, ইমান সহজতে কেনেকৈনো ঘৰতে আলু চপ বনাই আমি দোকানৰ নিচিনা টেষ্ট ল'ব পাৰোঁ, এই ৰেচিপিটো আগবঢ়ালোঁ। আলু চপ বনাবৰ বাবে প্ৰথমে মই লৈছোঁ 3টা ডাঙৰ ডাঙৰ আলু বইল কৰি, আৰু তাৰপিছত মই পিঁয়াজ কাটি লৈছোঁ আৰু কাটি লোৱা পিঁয়াজখিনি বইল কৰি ৰখা আলুখিনিত মিক্স কৰি দিছোঁ। অকণমান মিহি মিহিকৈ আদা কাটি লৈছোঁ, কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াৰ অনুপাতটো নিজে আন্দাজমতে ল'ব। জ্বলা বেছিকৈ খালে বেছিকৈ ল'ব, জ্বলা কমকৈ খালে কমকৈ ল'ব। আৰু এতিয়া মই অকণমান চুজি এড কৰি দিছোঁ। অকণমান ময়দা এড কৰিছোঁ। বেকিং পাউডাৰ দিছোঁ অকণমান, ৰেড চিলি পাউডাৰ দিছোঁ অকণমান, জিৰা গুড়ি দিছোঁ অকণমান, হালধি পাউডাৰ দিছোঁ অকণমান, আৰু আন্দাজমতে নিমখ দি ল'ম। আৰু এতিয়া গোটেইখিনি বস্তু মিক্স কৰি ল'ম। এয়া মিক্স কৰাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে। আৰু এতিয়া আমি ইয়াৰ পৰা আলু চপৰ আকাৰ দি যাম। আৰু অকণমান প্লেট এখনত মই চুজি লৈছোঁ আৰু এনেকৈ আলু চপৰ আকাৰ দি পেলাই চুজিৰ ওপৰত দি দিম আৰু চুজিখিনি ভালকৈ লেটিয়াই লৈ ল'ম। আপোনালোকে যেনেকুৱা আকাৰ দিয়ে সেইটো সম্পূৰ্ণ নিজৰ কথা। এইটো মই গোল গোল আকাৰো দিছোঁ আৰু কিছুমান দীঘলীয়া কৰিও দিছোঁ। আৰু এনেকৈ আকাৰ দি লোৱাৰ পিছত চুজি অকণমান লেটিয়াই দিছোঁ। আৰু গোটেইকেইটা এনেকৈ মই চুজিত লেটিয়াই ল'ম। আৰু ইপিনে মই এতিয়া কেৰাহী এখন পাতি দিছোঁ আৰু গেছ জ্বলাই দিছোঁ আৰু তাত মই ৰিফাইন দিছোঁ। ৰিফাইনখিনি গৰম হোৱাত মই এটা এটাকৈ আলু চপ দি গৈছোঁ। আৰু গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ আৰু এতিয়া মই হেতাৰে ধুনীয়াকৈ লাহে লাহে লৰাই দিছোঁ যাতে আলু চপটো ভিতৰৰ পৰা সিজি আহে। এয়া সিজিবলৈ আৰম্ভ কৰিছে আৰু সিজাৰ লগে লগে ইয়াৰ কালাৰটো সম্পূৰ্ণ বেলেগ হৈ পৰিছে। দেখিবলৈ খুব ধুনীয়া হৈছে, ৰংচঙীয়া হৈ পৰিছে। এতিয়া এনেকৈ মই গোটেইকেইটা আলু চপ ভাজি ল'ম। আপোনালোকে পাৰিলে তেলত বেছি একেলগে আলু চপ দি নিদিব, কাৰণ আলু চপটো সিজিবলৈ টাইম লাগে যে, আৰু হেতেৰে লৰাই থাকোঁতে ভাঙি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে তেলৰ অনুপাত অনুসৰিহে আলু চপ দি দিব। এয়া মোৰ এটা আলু চপ সিজাৰ লগে লগে আন এটা দি দিছোঁ। একেলগে মই 4টা দীঘলীয়া আকাৰৰ আলু চপ দি দিছোঁ, মাজত এটা গোল আকাৰ দি দিছোঁ। আৰু এয়া প্ৰথমটো মোৰ আলু চপ হৈ গ'ল। দেখিবলৈ খুব ধুনীয়া হৈছে, কালাৰফুল হৈছে। এতিয়া মই হেতাৰে নমাই ল'ম। এয়া দেখিছেনে, মই নমালোঁ আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে, কালাৰটো খুব ধুনীয়া হৈছে। আৰু এনেকৈয়ে মই গোটেইকেইটা আলু চপ ভাজি ল'ম।
এয়া দেখিলেনে গোটেইখিনি হোৱাৰ পিছত মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাইছোঁ। ইমান ধুনীয়া হৈছে কালাৰটো, সঁচাকৈ খাবলৈও বহুত সোৱাদ হয়। আপোনালোকে ট্ৰাই কৰিব বুলি মই আশা কৰিলোঁ আৰু ভিডিঅ'টো চাইও ভাল পালে বুলি আশা কৰিলোঁ। যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।